অসমৰ পৰা সি নিজে কৈ লৈছে বিটিআৰ চুক্তিটো যদি আকৰি পালন নহয় তেতিয়াহ'লে সি অসমৰ কোনোবা এজনৰ কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই বাৰেণ্ডাত ফাঁচি কৈ পেলাই মৰিম বুলি কৈছে। बे सुक्तिया जुदि आखरे पालन जायाबा आं नोंनि न' लांगोनायाव थांना सुइसाइड खालामहैगोन। এতিয়া 5 বছৰ কমপ্লিট হ'ব। নিৰ্বাচন অহা 13 নৱেম্বৰত হ'ব। আজি 8 তাৰিখ হ'ল, জাষ্ট 5 দিন মাত্ৰ আছে। তো মই যিখিনি দেখিলোঁ আজি নিচিমা সমষ্টি হিচাপে খুব ভাল। মই খৈলা মহিলা হওক বা আমাৰ মালি বেটা মুঠতে ফাটাবাৰী ঔগুৰি এইবিলাক প্ৰাইমাৰীত মই ঘূৰি পেলাই যিটো দেখিছোঁ ভাল, আমাৰ পজিটিভ ৰেছপন্স। সকলো জাতি জনগোষ্ঠীয়ে আগুৱাই আহিছে আমাৰ BPF দলটো সহায় কৰিবৰ কাৰণে, বিৰাট ভাল। মুঠতে আমি জিকাটো চিয়'ৰ বুলি আমি ক'ব পাৰোঁ, যিহেতু আমাৰ এই চিডলি বিধানসভা সমষ্টিত 5টা MCLA সমষ্টি আছে, BTC সমষ্টি আছে। ইয়াৰ ভিতৰত 4টা সমষ্টিটোৱেই আমাৰ BPF দলৰ দখলত, খালি একটা মাত্ৰ UPFLৰ দখলত আছে। আৰু এইবাৰ যিসকল বিজেপি কৰ্মী বা বিজেপি ছাপৰ্টাৰ আছে UPFLক ভোট নিদিব, চব ভিতৰে নাংগলত ভোট দিব। আপোনালোকে চাই থাকিব। স্যার সালাকাঠি ব্লকৰ আণ্ডাৰত ধৰ্মপুৰ চামচিংখেলা গাঁৱত BPFৰ মিটিঙত চন্দন প্ৰমোয়ে সোমোৱা আমাৰ এটা ফটো ভাইৰেল হৈ আছে। সোমাব পাৰে সোমোৱাটো কি ডাঙৰ কথা, এইটো সোমাব পাৰে। BPFত আহিব নেকি? মিটিঙত কৈছে আজি BPFত আহে নাহে মই একো নাজানো। মুঠতে মই তাক BPFত আকৌ একেলগে কাম কৰিম বুলি মই অনুৰোধ কৰিছিলোঁ, কিন্তু তাৰ কোনো মই ভাল ৰেছপন্স মই আজিলৈকে পোৱা নাই। আজি BPFৰ কোনোবা মিটিঙত যাই পেলাই যদি বহিছে এইটো বেলেগ কথা, তাৰ কথা, কিন্তু আজিলৈকে BPF দলত সোমোৱা নাই। BPF এতিয়া দুবন্ত নাও সেই চাম্মা প্ৰমোদ বড়ো সি নিজে কৈ লৈছে বিটিআৰ চুক্তিটো যদি আকৰি পালন নহয় তেতিয়াহ'লে সি অসমৰ কোনোবা এজনৰ কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই বাৰেণ্ডাত ফাঁচি কৈ পেলাই মৰিম বুলি কৈছে। এতিয়া 5 বছৰ কমপ্লিট হ'ব অহা 8 তাৰিখ এপ্ৰিলত। সি নিজে কোৱা মতে 9 তাৰিখত ফাঁচি সি নিজে ছুইচাইড কৰিব লাগে। কথা সেইটোৱে, আৰু কিমান কম। লাভ নাই। প্ৰমোদ বড়ো আপুনি নিজে কথা দিছে বিটিআৰ চুক্তিটো যদি আকৰি পালন নহয় তেতিয়াহ'লে এই অসমৰ কোনোবা এজন কেবিনেট মন্ত্ৰীৰ ঘৰত যাই পেলাই এই বাৰেণ্ডাত ছুইচাইড কৰিব বুলি কৈছে। এতিয়া 8 তাৰিখ এপ্ৰিলটো 5 বছৰ কমপ্লিট হ'ব। 2025ত 8 তাৰিখ এপ্ৰিলটো 5 বছৰ কমপ্লিট হ'ব। এতিয়া 9 তাৰিখত ছুইচাইড কৰিলে হ'ল দে।